Kene. Ultimate. Cuma di dia. Dokanik mat cuma di dia. Mat ada. Dokanik cuma di dia. Dokanik Dokanik cuma di dia. Bom, Guli boleh, guli. So hello guys, my name is Afroz Alam and this is Neshim. So লগতে আপোনাক স্বাগতম জনাইছো আপোনাৰ আন এটা ব্লগ হৈতে তো আজি আমি এটা আল্টিমেট বস্তু এটা ট্ৰাই কৰিম লালচ বুম টেষ্টি বস্তু এটা বুম টেষ্টি নে কি নাজানো লেটছ আমি ট্ৰাই কৰোঁ আমি জাষ্ট দেখা পালোঁ আৰু তো ইটো যদি আপোনাৰ লোকেশ্যনটো যদি আপোনালোকে দেখা পায় দিছ ইজ আ লোকেশ্যন আপোনালোকে চব জানে এইটো বেলতলা যোনটো মেইন চাৰিআলি আৰু তো বেলতলা মেইন চাৰিআলিত আছে এইটো তো আপোনালোকে এইটো এয়া দেখা পায় এইটো মেঘা প্লাজা নে কি আছিল এইটো হাইৱে আৰু মেঘা প্লাজা এতিয়া লক্ষ্ণৌবী এখন আছে তো তাতে তাৰমানে এতিয়া যাই আছোঁ লক্ষ্ণৌবী নহয় এইটো তো তাৰে ওচৰত এখন হোটেল এখন আছে যোনখন আমি জাষ্ট দেখা পালোঁ তো ইয়াতে তাৰমানে দেখিবলৈ কয় এইটো কি আছিল এইটো যে প্ৰন আছিলে তো প্ৰনটো বহুত ডাঙৰ ডাঙৰ এণ্ড খাবৰ কাৰণে ইচ্ছা গ'ল চ' লেটছ ট্ৰাই দিছ প্ৰন এণ্ড দিছ উইল বি আমেজিং ইউ ন' দিছ ওৱান এইটো প্ৰন হয় এই ওপৰতে থাকে দ্য চিৰিজ প্ৰন ইয়াৰ খাব লাব লাগি ভাল কিনি খাম তো ভাল কেনেকৈ ধৈৰ্য চুনো ভাল আমি যাত্ৰা কৰিব লাগিছোঁ চ' আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম লেটছ চি দ্য টেষ্ট হাউ ইট টেষ্ট দাদাটোৰ ওচৰত দোকান হয় মেনুখন কৈ চ' আমি দাদাৰ তাত আমি বেলেগটো নহয় আমাৰ চকুৰ এটাই বস্তু পৰিছে এইটো হ'ল কি প্ৰন 5 পিছত পাৰ পিচ কিমান পাৰ পিচ 80 rupees ডাঙৰ থাকে কেতিয়াবা ডাঙৰটো থাকিলে এইটো 100 rupees আহি যায় কেজিত 5 পিচ আহে এইটো বহুত ডাঙৰ আচ্ছা ঠিক আছে তো আমি এতিয়া জাষ্ট ট্ৰাই কৰিম 80 rupees এটা খাই চাওঁ কাৰণ আমাৰ টেষ্টটো কেনেকুৱা লাগে আমি যদি ভাল লাগে ইন কেছ যদি ভাল লাগে চ' দাদা দুটা অলপ ডাঙৰ ডাঙৰ চাই দিব ঠিক আছে বিগ সাইজৰ দি একদম মজাকৈ দিব निकालिए बड़ा सा निकालिए खाना लोग let's go মজা সো গাইস আমি এটা অর্ডার দিছো এটা বর্তমান দাদাই বনাবো এই চালিয়া পুৰা একদম আপোনালোকে খাইছে ন এতিয়া খাই থাকে না সদায় খাই না বিলাক খাওঁ কেনেকুৱা লাগে ভালে লাগে প্ৰথম ট্ৰাই কৰিব যাই আছোঁ আমি এইটো খাই পোৱা নাই সৰু সৰু খাইছোঁ যোনটো খালত পায় নিচলে মাছ বুলি কয় আমি খাওঁ চ' দাদা এতিয়া মিলাব এতিয়া পিঁয়াজ চিয়াজ একদম মিলাই কিনে একদম টেষ্টি কৰি দিব একদম পুৰা খাই ভাল লাগিব ন মজা যেতিয়া এতিয়া চবখিনি খাই দিয়ে নে কিবা কিবি বস্তু নাখায় গোটেই খাই দিয়ে না চুপে টুপে কৰে শিকতে এই সেইটো কি তাতে যে আনিছে যি এইটো কি হয় এইটো কি দাম বেলেগ নেকি সেইটো কি তাতে অৰেঞ্জ কালাৰ হৈ আছে যি ভাল আমাৰতো কালাৰ কমকৈ দিছে নেকি আমাক ঠগিছে কিবা দাদাই বঢ়িয়াকৈ একদম পিঁয়াজ চিয়াজ কাটি কিনে পুৰা সজাই দিছে আমাৰ খাওয়াৰ কথা আৰু অলপ মেয়নিজ অলপ দি এইটো কি হয় চাট মছলা চাট মছলা চালিয়া চাট মছলা পুরো কম্প্ৰমাইজ নাই পুৰা দি দিছে এই মেয়নিজ দিব আৰু মজা 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 এই চালিয়া চ' গাইজ দুটা প্ৰন দুই চামুচ মেয়নিজ হৈ গ'ল দাদা এইটো চ' দিছ উইল বি আৱাৰ ডিছ ফৰ টুডে চ' লেটছ ট্ৰাই তো আমাৰ ভাল জেগা কৰিছে এইফালে আমাৰ অকলশৰীয়া জেগা এইফালে চ' হে গাইজ এতিয়া আমাৰ মাজত আহি গ'ল প্ৰনছ ষ্ট্ৰিমছ একদম ডাঙৰ ডাঙৰ ষ্ট্ৰিমছ পূৰা এটা ল'ম চেভেড হৈ যেন পাই এইটো অঁ ত' এইটো যদি আমি যদি খাওঁ মচমচে দে এনেকৈ লওঁ লৈ কিনে যদি টেষ্টি হয় পূৰা আমাৰ যদি নিমখ থাকিলে ভাল লাগিলে বেছি ভাল লাগিলে এই যোনটো মাছৰ যোনটো মাথা থাকে আৰু মাথা যোনটো এই সফাকেইটা থাকে সেইটো হয় মাথা যোনটো চাইডখিনি চাইড পাৰ্ট থাকে আৰু এতে ভিতৰত যদি আমি যদি চাওঁ এনেকৈ
তো মাংস বেছি নাই আৰু এইটো জাষ্ট এনেকুৱা টাইপৰ বস্তু থাকে যোনটো আৰু কিন্তু এটা কথা এইটো মাছ খোৱা যেন লগা নাই এটা মাংস খাই থকা যেন লাগি আছে চাব ৰাক্ষসটোক ৰাক্ষসটো চাব চচ দিছোঁ চচলা চচ খাব বাছ অ'কে অ'কে এইটো লগত আমি যদি এইটো পিঁয়াজ যদি ইয়াতে মিক্স আপ কৰি দিওঁ ইয়াতে এনেকৈ ৰাইচ খাবতো নাজানো তথাপিও খাই আছোঁ পেট পানী এনেকুৱাটো খায় না আৰু বাল্কি খা তো পিঁয়াজ আছে চচ আছে এনেটো আছে লেটছ টেক দিছ বাইট সৰু থাকোঁতে চাইছিলোঁ মিষ্টামিনা খাই থাকে চুপি থাকে না কেনে কিন্তু কম্বিনেশ্যন ভাল হয় চচ লগত তোৰ মই ডাঙৰটো খাম খাব ল'বা আহিছে ভাল লাগছে ভাল লগা নাই কি ক'ম খাই কেনে গ'লে ভাল লাগে মজা বঢ়িয়া মাছ খোৱা যেন লাগাই নাই মাংস খাই আছোঁ মাছ নহয় না নিচলা মাছ আকৌ হয় নাজা তাকে এইটো আমাৰ চয় ফচ দি মজা এটা কান্দা পিস দিদি কি বস্তু कांदा कांदा प्याज मतलब प्याज भी लगा लड़का प्याज खाता है लड़का प्याज खाता है हम भी प्याज ही खाते हैं इसको हाँ तो करी और तो खाओ आगे पिस कॉम्बिनेशन केने केने अल्टीमेट चुमा दी दिया দোকানী মাছ চুমা দি দিয়া मार दे दा দোকানী চুমা দি ये दुकान है দোকানী চুমা দি যাম एकदम वो बड़ा গুলি বনাইছে গুলি তো মই এটা বাইট দি দিওঁ এইটো আপোনালোকে যে আহে চচলত খাব পাৰে চচলত খাব এই আল্টিমেট মই বেয়া লাগে এইটো যোনটো খাবা যোনটো অৰিজিনেল ষ্টাইল হ'ল এইটো মেয়নিজ ল'লোঁ এটা মানে মেয়নিজটো এনেকৈ ল'ব নালাগে এই পিঁয়াজ আছে যি পিঁয়াজৰ লগত মেয়নিজ লাগি থাকে তো পিঁয়াজৰ লগত যি মেয়নিজ লাগি আৰু সেই এটা এপিনে এনে সোমাই দিব এনেকৈ এতিয়া চাৰ্কল দি দিব দে অকণমান যদি লগৰ আছে তাক ক'ব এনেকৈ ঢালি দিব কাৰণে মজা এই চেক্সি একদম পুৰা এইটো হৈ গ'ল একদম গলত একদম মালা পিন্ধি দিছোঁ পিঁয়াজেদি তাতে আছে মালা আল্টিমেট আৰু ক'ব এইটো বিয়ন এই আগতটো এনেকৈ খাব লাগিছিল ফুল ফুল সহজে যোনটো খায় এইটো হয় একদম মানে টেষ্টটো যোনটো উভতি মই নিমখ কম হৈ যাব এইটো নিমখ নহয় আল্টিমেট আল্টিমেট হ'ল টেঙা নিমখ মিঠা পিঁয়াজ মেও এই তাৰে ওপৰত প্ৰন তাৰপিছত প্ৰনৰ মছলাটো আছে ভিতৰত সোমাই গৈছিলে ভিতৰত সোমাই গৈছিলে আমাৰ মানুহবিলাক চাই আছে মানুহবিলাক চাই আছে তো এইটো মানে আপোনালোকে যদি আহে ইনকেছ এনেকৈ খাব আৰু দুটান মাৰি খাই দে তো গাইছ এইটো ভাল লাগছে ন আৰু দুটা খাই দিম আৰু খাম দা আৰু দুটা ডাঙৰ চাই বৰা দা ডাঙৰ চাই অলপ ডাঙৰ বৰা ভাল লাগছে কাৰণে আৰু দুটা খাইছোঁ কাৰণ আমি য'তে খাওঁ এনেকৈ ৰাতিপুৱা পৰা 5টা জেগাত খালোঁ য'ত ভাল লাগিছে বেছি খাওঁ আৰু য'ত ভাল লগা নাই আমি নাখাওঁ তো এইটো ৱৰ্থ ইট এনেকৈ গোটেই প্লেন খাব ওলাইছ যোনটো ডাঙৰ হয় দুটা দিছোঁ পেটটো ওলাব যোনটো তাতে মাজত যিকেইটা আপোনাক মই বিশ্বাস কৰিছোঁ হা ইফালৰ পৰা আনি দিয়াচোন মোক দিয়া ইফাল দি দিয়া তো গাইজ বাবুটো আমাক এই আনি দিছে বাবু ইফালে হা কি নাম তোমাৰ কি পঢ়ি আছা এই কেমেৰা ফালে চাই কিনে কৈ দিয়া দাদাহঁতৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া জোৰকৈ কোৱা ছাবস্ক্ৰাইব কৰি দিয়া একদম বাবুটো একদম কিউটৰ কিতাপ আমাৰ লগত খেলি আছে শুনা না থাকাচোন ইয়াতে ইয়াতে আহা তো খোৱা এইটো কি হয় নামটো জানা প্ৰন তুমি খাই বেয়া পোৱা কিয় বেয়া পোৱা বহুত টেষ্টি লাগিছে খাই কিনে ই বঢ়িয়া লাগে খাই কিনে আমি এক প্লেট খাই কিনে আৰু তুমি এটা কাম কৰা তুমি এটা খাই কিনে ৰিভিউ দিয়া এটা খাই তুমি খোৱা কেনেকুৱা লাগিছে খাই ই চেৰেলেক্স খাই চকলেট খাব জানা খালি কি চকলেট খাব জানা খালি কি হা
তাৰ ভাইৰে গম পাইছোঁ মেয়নিছ খাজি মেয়নিছ তই হেৰি থাকা মানুহ থাকা মেয়নিছ খাবি তই তো বাবুটো বহুত কিউট হয় তো আমাক আনিলে তো চাগে ইয়াতে অনাৰৰে চাগে বাচ্চা হয় চ' আৰু একটু টাইম দিছে তোমাৰ এইটো কোন হয় আমি অলপ বেলেগকৈ খাম এবাৰ অলপমান বেলেগকৈ খাওঁ এতিয়া এই চালিয়া এইটো যোনটো টেষ্ট আহিব না এইটো আল্টিমেট টেষ্ট এটা কাম কৰে মেয়নিছ লগাই পেলাইছে নেকি গৈ যেতিয়া গ্ৰীণ চাটনিটো দিয়া নাই যে আমাক অঁ ৰেড চাটনিটো দিয়া নাই এবাৰ দিছে So we are making some another dish of another taste. চ' নেচিমে ইয়াতে আমাৰ আৰু অলপ গাৰ্নিচিং কৰি আছে আৰু অলপ Garnishing, ধুনীয়া লগা কৰি আছে আৰু খাই কেনে আৰু যেতিয়া আৰু বাম্পাৰ মজা লাগে আৰু তো কাৰণ আমি যোনটো চাটনিজ আছে চাটনিজবোৰ তাৰমানে অলৰেডি আমি ড্ৰেছিং এটা কৰি দি আছোঁ যাতে সেই ড্ৰেছিংটো যাতে আমাৰ যোনটো টেষ্ট আছে টেষ্টটো যে আৰু উভৰকৈ আহে এইটো হ'ল ৰেড চাটনি আৰু মেয়নিজ এনেকৈ দি দিছোঁ একদম পূৰা প্ৰনটোৰ চাইজ চাব পাৰে কি ডাঙৰ মজা চাইজ একদম মজা আপোনালোকে একবাৰ ট্ৰাই কৰক এই সিধা ইয়াৰ লগতে আমি ইয়াতে গ্ৰীণ চাটনিটো তেতিয়া দিয়া নাছিলোঁ আমাৰ গ্ৰীণ চাটনিটো মনত পৰিলে চাগে ইয়াতে আমি গ্ৰীণ চাটনিটো ইয়াতে লগাই আছোঁ ইয়াতে একদম পূৰা একদম চালিয়া একদম চালিয়া বাবা বাবা ভিতৰতে পিছফালে সোমাই যায় সোমাই যায় এই নাই ইয়াৰ এইগিলা ইণ্টাৰেষ্ট নাই কথা নেকি এইবাৰ তাৰমানে কি জানো এইবাৰ তাৰমানে একো ভিতৰত যাব আৰু এক্সট্ৰা যোনটো গাৰ্নিচিং দিছোঁ না সেইটো কাৰণে একদম চানপে চুহাগা হৈ গৈছে কিহত চানপে চুহাগা চানপে চুহাগা এই নতুন লাইন দিছে চানপে চুহাগা অঁ এই চালা তো এইটো তাৰমানে আমি এক্সট্ৰাকৈ গাৰ্নিচিং কৰিছোঁ যাতে আমি যাতে বস্তু টেষ্ট যোনটো টেষ্টটো অলপমান ইউনিককৈ আহি যায় চিজৱান মেয়নিজ আৰু গ্ৰীণ চাটনি এতিয়া তাৰমানে লগাব লাগে একদম পূৰা মজাকৈ দিয়ে তো ইয়াত এইটো হৈ গ'ল এইটো আল্টিমেট এতিয়া আমি এটা কি বুলি কয় এইটো অনিয়ন ড্ৰেছিং কৰিম ৰ'বা অনিয়ন ড্ৰেছিং কৰি দিছোঁ ইয়াতে ৰ'বা ইয়াতে দিছোঁ এটা এইটো ইয়াতে দিছোঁ নিচ লাইক এনেকুৱা দেখা পাই আছে তো এনেকুৱা দেখা পাই আছে একদম ড্ৰেছিং এক্সট্ৰা ড্ৰেছিং এটা দিছোঁ এক্সট্ৰা চচ মেৰি আমি লগাব লাগে জাষ্ট খাব লাগে একদম ধুমধামকৈ চ' লেটছ ট্ৰাই দিছ মাদাৰ ইণ্ডিয়া Let me take a bite. এতিয়া মই এটা বাইট লওঁ তোৰতো ডাঙৰ চলিছে বাৰু কিন্তু মহাৰি ক'ৰ বাৰু দামটো খাই যায় টেক্সটাৰ লাজবাব মিক্সাৰ অফ টেষ্ট মিক্সাৰ অফ ইম'শ্যন মিক্সাৰ অফ এভৰিথিং চাটনিৰ পৰা অমুকৰ পৰা চব তাৰমানে একদম মানে হৈ গৈছে দিনটো য'ত খালোঁ এইটো বেষ্ট হ'ব এইটো মানে ইয়াতে হ'ব আৰু তই ফ্লেমৰ আহি গৈছে ন তই ফ্লেমৰ অহা নাই পেলা চেছ প্ৰনছ চেছ কি সোৱাদ যোনটো অৰিজিনেলটো পোৱা ন আমি ড্ৰেছিং কৰি দিছোঁ আৰু মানে এইটো মানে মজা তো গাইছ দাদাৰ পৰা ট্ৰাই কৰিলোঁ মজা আছে খাই মজা লাগছে দুই পিচ প্ৰথমতে অৰ্ডাৰ দিছিলোঁ আকৌ ভাল লাগে নাই আৰু এক পিচ খাইছোঁ কিমান হ'ল এতিয়া আমাৰ তোমালোকৰ হ'ল 320 টকা 3 টকা দিয়া 20 টকা ডিছকাউণ্ট তো দাদা দিছে ডিছকাউণ্ট দিছে তো আপোনালোকে যদি আহে ভিডিঅ' চাই কেনে আহি যাব পাৰে অলপ 10 টকা 20 টকা ডিছকাউণ্ট দিব কি দিম 60-70 টকা এই আপোনাৰ ল'ৰা নেকি এইটো মোৰ ল'ৰা হাই দিয়া আইডিয়া তেতিয়া পৰা আমাক চাই আছা কিন্তু দেখালোঁ আপোনাৰ একদম পূৰা মেগা ব্ৰাজাৰ্ছ লক্ষ্ণৌগুৰিত একদম ওচৰত আছে একদম চাব ট্ৰাই কৰিব যদি ভাল লাগে একদম নাম ল'ব একদম চ' থেংক ইউ গাইজ থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ' আমি এতিয়া পে' কৰি কিনে ঘৰত যাই আছোঁ বাই বাই চাপাকে ঠিক আছে গাইজ